মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গোটেই ৰাতিটো শুব নোৱাৰিলোঁ বিশেষ এটা কথা বা বিশেষ এটা ফেচবুকৰ আপলোড দেখি পেলাই। এগৰাকী বৃদ্ধা জননী ৰোগীয়া বৃদ্ধা জননীয়ে চকুলো টুকিছে, হিয়া ধাকুৰি কান্দিছে। তেওঁৰে এজন সন্তান কাৰাগাৰত আপোনালোকৰ বিবেচনাধীন হৈ আছে। মই নাজানো কি কথা কি বতৰা। মই চিনি পাওঁ একমাত্ৰ গণতন্ত্ৰক সন্মান কৰিব লাগে, মানুহৰ সেৱা কৰিব লাগে। আপোনালোকৰ পৰা আশা কৰিম যাতে সেই বৃদ্ধা মাতৃগৰাকীক আপোনালোকে অকণমান সুখ দিয়ক, আপোনালোকে বিবেচনা কৰক আৰু মুকলি আকাশৰ তললৈ ওলাই আহিব পৰাকৈ তেওঁৰ কথা অকণমান আপোনালোকে নাভাবিলে কোনে ভাবিব? এজন আপোনাৰ মোৰ তেজৰ ভাই ভাতৃ, আপোনাক সবে নিশ্চয় চিন্তা কৰিব। আৰু এটা কথা চিন্তা কৰক, তেখেতৰ পৰিবাৰৰ মনৰ কথাও ভাবক, এগৰাকী মহিলা মাতৃ, আৰু সেই তেখেতৰ সন্তানটোৰ কথা ভাবক। এই মুহূৰ্তত সেই ল'ৰাটোৱে কি ভাবিছে, কি উপলব্ধি কৰিছে। মই আশা কৰিম, মই অনুৰোধ কৰিছোঁ শৈল্পিক চেতনাৰে যাতে আপোনাক সবে অখিল গগৈলৈ এটা শুভ দৃষ্টি নিক্ষেপ কৰে। ধন্যবাদ।